Hello everyone, welcome my to YouTube channel. আজি মই বনাবলৈ লৈছোঁ চিৰা এটা নিমখীয়া নাস্তা। এই নাস্তা আপুনি ৰাতিপুৱা বনাই খাব পাৰে বা গধূলিও চাহৰ লগত খাব পাৰে। ইয়াৰ বাবে মই লৈছোঁ অলপ চিৰা, অলপ বাদাম, দুটা বিলাহী সৰু সৰুকৈ কাটি লৈছোঁ আৰু এটা গাজৰ কাটি লৈছোঁ, অলপ পিঁয়াজ কাটি লৈছোঁ, অলপ নৰসিংহৰ পাত লৈছোঁ, দুটা জলকীয়া কাটি লৈছোঁ আৰু অলপ ধনিয়া কাটি লৈছোঁ। এতিয়া চিৰাখিনি ভালকৈ ধুই ল'ম। এতিয়া চিৰাখিনি পানীৰ পৰা চেপি চেপি উঠাই দিম। বাদামখিনি এতিয়া ভাজি ল'ম কেৰাহী এখনত। বাদামখিনি মই কেঁচা লৈছিলোঁ বাবে ভাজি লৈছোঁ। আপুনি যদি ভজা বাদাম ব্যৱহাৰ কৰে নাভাজিলেও হ'ব, এনেকৈ দি দিব পাৰে। কেৰাহীখনত অলপ তেল দি কাটি ৰখা পিঁয়াজ মই দি দিম। অলপ সময় ভজাৰ পাছত পিঁয়াজখিনি নৰসিংহ পাতখিনি দি দিম। কাটি ৰখা জলকীয়াও দি দিম। আকৌ অলপ সময় ভাজি থাকিম। তাৰপিছত কাটি ৰখা বিলাহী আৰু গাজৰ দি দিম। আকৌ অলপ সময় এনেকৈ লৰাই থাকিম। এতিয়া অলপ হালধি, সোৱাদ অনুযায়ী নিমখ দি দিম। আকৌ অলপ সময় লৰাই বিলাহীৰ পানীখিনি শুকুৱাই দিম অলপ। তেতিয়া দেখিব গাজৰখিনি অলপ সিজি আহিছে আৰু বিলাহী পানী শুকাই গৈছে। তেতিয়া বাদামখিনি দি দিব। এতিয়া তাৰ লগতে বাদামখিনি অলপ সময় ভাজি ল'ব। এতিয়া অলপ মেগী মছলা দি দিব। মেগী মছলা ব্যৱহাৰ নকৰাকৈ খাব পাৰে, তেনেকৈও ভাল লাগে খাই। আকৌ অলপ সময় এনেকৈ লৰাই লৰাই ভাজি থাকিব। তাৰপিছত চিৰাখিনি দি দিব। চামুচখনে লৰাই লৰাই ভালকৈ মিলাই দিব। এনেকৈ মিলাই থাকিব। এতিয়া এচামুচ গাই ঘিউ দি দিব। গাই ঘিউ দিলে খাবলৈ বেছি সোৱাদ হয়।
যদি আপোনাৰ ওচৰত নাই তেনেকৈ নিদিলেও হয়, এনেকৈও ভালেই লাগে। আকৌ অলপ সময় এনেকৈ মিলাই থাকিব। তাৰপিছত কাটি ৰখা ধনিয়াখিনি দি দিব। তাৰপিছত আকৌ চামুচখনেৰে ভালকৈ মিলাই দিব। আমাৰ তৈয়াৰ হৈ গ'ল চিৰাৰ নিমখীয়া নাস্তা। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব, লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।